হাই গাইজ, আজি এটা নতুন প্ৰেংক কল লৈছোঁ আপোনালোকৰ মাজলৈ। চাই থাকক মৰমৰে কলি যা মোৰে নোহোৱানা বুকুতে হেল্ল'। অঁ, মই বিতুপন ৰাজখোৱাই কৈছোঁ। অঁ, মই যোৰহাটৰ পৰাই কৈছোঁ। হেল্ল', মাধুৰ্যদা হয়নে? কেনেকুৱা খবৰ? ভাল। অঁ, এই তোমাৰ ইউটিউব চেনেল চাই থাকোঁ মই, বহুত ভাল লাগে ৰে। তুমি ইমান কিউটকৈ কৰা ভিডিঅ'বোৰ, চালিয়া লাগে ৰে। তুমি এতিয়া কি কৰি আছা বৰ্তমান? তোৰ নাম কি দিম? ঘৰতে আছা ন? অঁ, মই ইউটিউব নাই কৰা দেই, মই এনেই চাওঁহে তোমালোকৰ ভিডিঅ'। অঁ, এতিয়া বৰ্তমান লকডাউনৰ সময়ত কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈ আছে ঘৰৰ ফালে? অঁ, তোমাৰ ঘৰ কোন জেগাত আছিল? দেৰগাঁও। আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয়, জাপ মাৰিলেই পায়। হয় নি? হয় নি? হয় নি? ঠিক আছে, ঠিক আছে পাই। অঁ, এতিয়া ভিডিঅ' দিয়া নাই নি এইকেইদিন? অঁ, হয় হয়, তোমাৰ ব্লগিংহে। তোমাৰ চেনেলৰ নাম কি আছিল? টিভিআই ড্ৰেগন ন? অঁ, টিভিআই ড্ৰেগন। অঁ, তোমাৰ আৰু কি কি ভিডিঅ' দিয়া এতিয়া? তোমাৰ ভিডিঅ' তামাম চুইটকৈ বনোৱা ৰে। টিকটকো ফালি আছা হেনো? হয় নি? বাকী এতিয়া কি কৰি আছা? অঁ, ঘৰতে আছা। হা? বিতুপন ৰাজখোৱা। হা? কেতিয়াবা কেতিয়াবা খাই দিওঁ। হয় নি? হয় নি? তুমি মোক লৈ দিছা ৰে। হয় নি? হেৰি কি বুলি, অঁ অঁ, এনেই তুমি অঁ অঁ, হয় নি? ল'ৰাটোকো নলয় এতিয়া ন? তাকেতো, গাৰ্লফ্ৰেণ্ডক কেনেকৈ লৈছাহে? শুবৰ পৰা আঁতৰত থাকা ন? ঠিকে আছে, ঠিকে আছে। শুব আহি গ'লে বিপাঙত পৰি যায় মানুহ। আচ্ছা আচ্ছা। মই BA ফাৰ্ষ্ট চেম। অঁ, কৰি আছোঁ তাকেতো। তুমি পঢ়ি আছা নেকি? কি পঢ়ি আছা তুমি? গ্ৰুপত খেলাবি ন? তুমি তেনেকুৱা লাগিছে নি? তোমালোকৰ ওচৰত কোনোবা যে প'ষ্ট চ'ষ্ট আছে, দিবা নি সাংবাদিক কৰিবলৈ? অঁ, তুমি কোনোবা এই লাইভ আহি তোমাৰ পেজ আছে নি লাইভৰ? নামটো ক'বা নি? এমুঠি জ্ঞান। মানে কি এমুঠিহে আছে তোমাৰ গুৰিত জ্ঞান, তাতকৈ সৰহ নাই নি? আচ্ছা আচ্ছা। আচ্ছা। সেই 50% অফাৰ দি আছে কেৰেক্টাৰ। আচ্ছা আচ্ছা। ডেছ বাণ্ডেল। মই বোলো আকৌ তুমিয়ে বিলাই ফুৰা নি গোটেইখনত? অঁ, আচ্ছা আচ্ছা। মোক বোলো অকণমান মোকো দিবা নি তাৰ ভাগৰ? অঁ, হয় নি? অঁ, তুমি ইউটিউব কৰা কিমান দিন হ'ল? এবছৰ। তুমি কিন্তু বহুত চেলিব্ৰিটি হৈ গ'লা ৰে।
আজি যে মোক ফোনটো ধৰিলা সটোৱে বহুত আৰু হয় নি আজিকালি বহুতে নিদিয়ে বে ডিম্পু দাহঁত আমাৰ বাৰু ডিম্পু দাহঁতক এবাৰ ফোন কৰিছিলোঁ মানে ফোনৰ কোনো হেৰিয়ে নিদিলে ৰেচপণ্ডেই নকৰিলে আমাক আজিকালি বহুত চেলিব্ৰিটি লোকে আমাক তাৰমানে সৰু সৰু মানুহক ফোন নধৰে ডাঙৰ হৈ যাব তুমি যে ধৰিলা বহুত থেংক ইউ ধন্যবাদ আচ্ছা আচ্ছা অঁ বাৰু এতিয়া ঘৰতে আছানে হেৰিয়ৰ লকডাউনৰ সময়ত কোনোবা সাহাৰ্য দিছিলা নি এতিয়া দেখিছোঁ মানে ফটোৱে বাজে বহুতে দিছে কিন্তু তুমি নাই দিয়া ন এনেই তোমাক দিয়া পাইছোঁ বাৰু পাৰ্চনেলি ফটো পাইছোঁ অঁ অঁ আচ্ছা আচ্ছা হয় 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 এই তোমাৰ টিকটকত ভণ্টি এজনী দেখি থাকো পতাই দিবা নিজে নাম নাজানো না তোমাৰ ভণ্টি এজনীৰ লগত শ্বুটিং কৰা দেখোন আছো ভাল লাগে নাই নাই গাৰ্লফ্ৰেণ্ড এতিয়ালৈকে হোৱা নাই যে সেইকাৰণে সুধিছোঁ তোমালোক ইমান ধুনীয়া ধুনীয়া ল'ৰাবোৰ থাকোঁতে আৰু আমি ক'ত পাম না ইমান কিউট ৰাজখোৱা নহয় দেই তুমি চিনি নাই পোৱা লক্ষ্য হয় বি বৰুৱা আছাম ৰিভিউজ চেনেলটো বি বৰুৱা আছাম লাইভ কৰি আছিলোঁ প্ৰেংক এটা এইটো মোৰ লগৰ এটা নাম বা মোৰটোৰ পৰা কৰিলে তুমি ধৰিব নোৱাৰিবা কাৰণে এইটোৰ পৰা কৰিলোঁ একো নাই দিয়া তোমাৰ মোৰ চেনেলটোৰ বিষয়ে অকণ কোৱা কিবা এটা বি বৰুৱা আছাম ৰিভিউজ অঁ মই শ্বৰ্ট ফিল্ম কৰি আছোঁ নতুনকৈ এখন শ্বৰ্ট ফিল্ম আহি আছে মাধুৰ্য্যদা এটা চেনেল আছে সকলোৱে চাবা হা টিভি ড্ৰেগন আমাৰ লগত নতুনকৈ ফিল্ম এখন বনাম দুইজনে মিলি সৌখনটো আহি আছে মোৰ লগত ফিল্ম কৰিমকৈ আছে হা নতুনকৈ ঠিক আছে দিয়া বেয়া চেয়া নাপাবা দেই বহুত মনি কৰিলোঁ জয় জুবিন দা অঁ ঘৰত থাকক সুৰক্ষিত থাকক জয় জুবিন দা ন জয় জুবিন দা